হেল্ল' গাইছ, মই হ'লো মিষ্টাৰ ৰাণা আৰু আপোনালোকে মোৰ ইউটিউব চেনেল চাই আছে। আৰু লগতে আজি মই বৰ্তমান আহিছিলোঁ লাইনত মানে জানাইতো আপোনালোকে মই বেপাৰ যিগতিকে কাপোৰৰ বেপাৰ কৰোঁ। আৰু কাপোৰৰ বেপাৰত আহিছিলোঁ, দেখাই পাইছে বতৰ মানে বহুত খুব বেছি বেয়া, মানে বৰষুণ দি আছে। সেই গতিকে ভাবিলোঁ মানে লেঙা চক পালোঁ। লেঙা চকত ৰৈ গ'লোঁ আৰু লেঙা চকত বৰ্তমান দুজন ইউটিউবাৰ নতুন ইউটিউবাৰ লগ পালোঁ। নতুন মানে যিটো ধ্ৰুৱ বুলি কয়, ধ্ৰুৱ অকণমান পুৰণাই হয়। তেওঁৰ মানে ভিডিঅ' দিব সময় হোৱা নাছিল। তেওঁ পৰীক্ষা দি আছিলে, তেওঁ কলেজত পঢ়ি আছে। আৰু তেওঁ বৰ্তমান এতিয়া ভিডিঅ' আকৌ ষ্টাৰ্টিং কৰিছে। তেওঁ যদি ভিডিঅ' আপোনালোকে চাব বিচাৰে, মোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে লিংকৰ চাব আৰু চাই কিনে ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু তেওঁলোকক মই বৰ্তমান এতিয়া আপোনালোকক দেখুৱাম। তেওঁলোকে ইয়াতে আছে, মোৰ কাষতে আছে। যি গতিকে বৰষুণৰ বতৰ ক'তনো যাব আজি, সেই গতিকে আপোনালোকক দেখুৱাই আছোঁ। ঠিক আছে। নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নাম ধ্ৰুৱ। মোৰ এটা ইউটিউব চেনেল আছে ধ্ৰুৱ জেডি ব্লগ বুলি। মানে পৰীক্ষা চলি থকাৰ কাৰণে এইকেইদিন মানে মাজতে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, একমাহ দুইমাহ প্ৰায় ভিডিঅ' দিয়া নাছিলোঁ। ত' এতিয়া নতুনকৈ আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যাতে চাই ভাল পায় মিষ্টাৰ ৰাণাৰ যোগেদি মই আপোনালোকক মোৰ চেনেলটোৰ কথা কৈছোঁ। যদি আপোনালোকে চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব, অলপ শ্বেয়াৰ কৰিব। ধন্যবাদ। মোৰ ফালৰ পৰা এইখিনি। নমস্কাৰ ফ্ৰেণ্ড, মোৰ নাম সুৰজিৎ দাস। মোৰ চেনেলটোৰ নাম হ'ল S05। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো খুলিবলৈকে বেছি দিন হোৱা নাই। মিষ্টাৰ ৰাণা আছামৰ চেনেলটোৰ ডিছক্ৰিপশ্যনত দিয়া হ'ব, আপোনালোকে চাব। যদি ভাল পায় হয় তেওঁলোকক আপোনালোকে দেখা পালে। আৰু বৰ্তমান তেওঁলোকক যদি আপোনালোকে ভিডিঅ' চাই ভাল পায়, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইকো কৰিব। আৰু পাৰিলে মোৰ ফালৰ পৰা এটা কমেণ্ট কৰিলে আমি মিষ্টাৰ ৰাণা বা আহিলোঁ সেনেকৈ আপোনালোকে যদি কমেণ্ট কৰে তেওঁলোকক আৰু মোৰ ভাল লাগিব। তাতে মানে আপোনালোকে সেইখিনি মৰম দিব। আৰু যিগতিকে অসমৰে ল'ৰা, আৰু সেইখিনিয়ে ক'বৰ কাৰণে মই আকৌ আহিলোঁ। আৰু পৰালৈকে আপোনালোকক আৰু কিবা কিবি দেখুৱাব মই চেষ্টা কৰিম। ঠিক আছে। মানে সঁচাকৈ আজি বতৰটো বহুত বেয়া। আজি বৰ্তমান বেপাৰত যিগতিকে আহিছিলোঁ, বতৰৰ অৱস্থা একদম বেয়া। সেই গতিকে ভিডিঅ'টোকে অলপমান মানে কৰিলোঁ। আৰু ভিডিঅ'টো এনেকুৱা হ'ল যে ভিডিঅ'টো তাৰমানে এনেকুৱা কাৰণে কৰিলোঁ, ভিডিঅ'টো মানে মাত্ৰ 110 টকা বহনি কৰিছোঁ। বতৰটো একদম বেয়া, আপোনালোকে চাই ল'ব পাৰে। বতৰটো একদম বহুত বেয়া। সেই বতৰ চাওক আপোনালোকে, ইমান ধুঁৱলি হৈছে। আৰু লগত আছে মোৰ বেপাৰ। আৰু এই বতৰটোৰ কাৰণে হেৰি কৰিব পৰা নাই, ভিডিঅ'টো কমপ্লিট কৰিব পৰা নাই। আৰু ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ, কিয়নো বতৰ বেয়া হৈ আহিছে। লগত আছে মোৰ কাপোৰৰ বেপাৰখন, আৰু তিৰপলখন মোৰ একেবাৰে সৰু, যি গতিকে গোটেইখিনি কাপোৰ মানে ঢাকিব নোৱাৰি। সেই গতিকে ভাবিলোঁ মানে ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু বৰ্তমান মই এতিয়া ঘৰত যাওঁ। বৰষুণ চাওক কেনেকৈ আহিছে, আপোনালোকে দেখা পাইছেনে? মই এতিয়া বৰ্তমান ক'ত আছোঁ, বাঁকা পাম আৰু এই যিখন দলং হয় ইফালে, দলঙৰ ইয়াত আছোঁ মই বৰ্তমান। এতিয়া ভিডিঅ'টো ইমানতে দীঘলীয়া কৰি নাথাকোঁ। হেল্ল' গাইছ, আহোঁতে মানে ঘৰে পাব হ'ল। আৰু বৰ্তমান আপোনালোকে দেখাই পালে, গোটেইখিনি দেখুৱালে ভিডিঅ'টোত। আজি বৰ্তমান বিক্ৰী কৰাটো একেবাৰে নহ'ল, কিয়নো 110 টকা আপোনালোকক কৈছোঁ, 110 টকাতে বহনি কৰিছোঁ। আৰু বৰষুণৰ কাৰণে মই ঘূৰিব নোৱাৰিলোঁ, কিয়নো কাপোৰবিলাক গোটেই ভিজি যাব। চাওক এই গাড়ীখনত গোটেই মাল বজাই দিয়া থোৱা আছে। সেই গতিকে ভাবিলোঁ মানে ভিডিঅ'টো ইমান দীঘলীয়া কৰি নাথাকোঁ, আপোনালোককো মানে দেখুৱাব চেষ্টা কৰিলোঁ। আৰু আজি মূল হ'ল মোৰ ভিডিঅ'টোৱে, বেলেগ বেপাৰ চেপাৰ একেবাৰে নহ'ল। আৰু বহুতেই মানে ভাবে এই কাপোৰ বেপাৰখনত মানে বহুত ইনকাম হয় কিজানি, কিন্তু হয়। কিন্তু ইনকাম হয় যদি বিক্ৰী হ'লেহে ইনকাম হয়। কিন্তু এই ছিজনত বিক্ৰী হয়, যদি বিহু, পূজা বা ঈদ এনেকুৱা ধৰণৰ আহে তেতিয়াহ'লে বিক্ৰী হয়, নহ'লে আৰু এই অফ ছিজনত মানে একেবাৰে বিক্ৰী নহয়। সেই গতিকে আপোনালোক মানে এইটোৱে ক'লোঁ যে আপোনালোকে যাতে মোৰ চেনেলটো চাই ভালকৈ শ্বেয়াৰ কৰি আপোনালোকে মানে অলপমান আগুৱাই দিলে, মই কথা আপোনালোকক কৈ থাকোঁ। আপোনালোকে মানে মোক মৰম যদি দিয়ে, মানে সেইখিনিৰ কাৰণে আপোনালোকক বহুত অনুৰোধ কৰিছোঁ। আপোনালোকে যাতে বহুত মানে চেষ্টা কৰি পেলাই আপোনালোকে যদি শ্বেয়াৰ কৰি পেলাই বহুতক দিয়ে ভিডিঅ'টো, তাৰ কাৰণে মই আপোনালোকক মানে জনালোঁ। আৰু আপোনালোকৰ ওপৰতে মোৰ নিৰ্ভৰ। আৰু আপোনালোকে যাতে নি থাকে ইমানখিনি আগবঢ়ায়। আৰু লগতে আপোনালোক দেখুৱালোঁ, এতিয়া বৰ্তমান মই ঘৰত যাব আহিলোঁ। ঘৰত মানে ভিডিঅ'খিনি গোটেই সম্পূৰ্ণ ক্লিয়াৰ নকৰোঁ, ইয়াতে সম্পূৰ্ণ কৰি দি পঠালোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে মানে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব। তেতিয়া আজিতে ইমানতে বাই বাই।